অন্ধভক্ত সত্যৰঞ্জন বৰা, এই অন্ধভক্ত শিলাদিত্য, তহঁতে কিয় এতিয়া বিৰোধ কৰা নাই? দিছপুৰক অপমান কৰা নাই নেকি? এইখন চিনেমাই এখন অশ্লীল চিনেমা। এই চিনেমাখন য'ত য'ত যাব, গোটেই ভাৰতবৰ্ষত যাব, গোটেই বিশ্বত যাব। বিশ্ববাসীয়ে বা ভাৰতবৰ্ষবাসীয়ে কি বুলি ক'ব? অসমখনে এখন অশ্লীল ঠাই বুলি ক'ব নাই। তাত দিছপুৰ গাভৰু নামৰ যিটো অশ্লীল চিনেমা আছে, সেইটা আমাৰ মুকলি পৰিচালনা ডাইৰেক্টৰ আৰু পৰিচালনাসকলক কৈছোঁ, আপোনালোকে ল'ৰা ছোৱালীৰ লগত এইখন চিনেমা দেখিবলৈ পাব নেকি? আপোনালোকে পৰিয়ালৰ লগত এইখন চিনেমা দেখিবলৈ পাব নেকি? আপোনালোকৰ মা দেউতাকৰ লগত এইখন চিনেমা দেখিবলৈ পাব নেকি? আপোনালোকৰ ছোৱালীৰ লগত এইখন চিনেমা দেখিবলৈ পাব নেকি? আৰু এই অন্ধভক্তসকল ইমান অশ্লীল চিনেমা এটা ৰিলিজ পাবলৈ গৈ আছে অহা 3 তাৰিখত। এই অন্ধভক্ত সত্যৰঞ্জন বৰা, এই অন্ধভক্ত পিছু হাজৰিকা, এই অন্ধভক্ত শিলাদিত্য, তহঁতে কিয় এতিয়া বিৰোধ কৰা নাই? দিছপুৰক অপমান কৰা নাই নেকি? এইখন চিনেমাই এখন অশ্লীল চিনেমা। এই চিনেমাখন য'ত য'ত যাব, গোটেই ভাৰতবৰ্ষত যাব, গোটেই বিশ্বত যাব। বিশ্ববাসীয়ে বা ভাৰতবৰ্ষবাসীয়ে কি বুলি ক'ব? অসমখনে এখন অশ্লীল ঠাই বুলি ক'ব নাই। তাতে আৰু অসমৰ দিছপুৰ, অসমৰ ৰাজধানীৰ নাম দি, অসমৰ ৰাজধানী দিছপুৰ গাভৰু নাম দি এই অশ্লীল চিনেমাখন ব্যৱহাৰ কৰা হৈ আছে। এই চিনেমাখনৰ সকলোৱে বিৰোধ কৰক। সেই অন্ধভক্তসকল বাকীবিলাক বাদ দিয়ক, বিৰোধ কৰক। হিন্দু মুছলমান ৰাজনীতি কৰা বন্ধ কৰক। যোনে অন্যায় কৰক, যোনে কিবা কৰক, তাৰে বিৰোধ কৰক। অন্যায়ৰ কোনো ধৰ্ম নাথাকে। আৰু একাংশ আমাৰ অসমৰ অন্ধভক্তক দেখিবলৈ পাওঁ অকল মুছলমানৰ ক্ষেত্ৰত মাত মাতে, কিন্তু আজি অসমৰ বদনাম আনি আছে, অসমৰ দিছপুৰৰ বদনাম আনি আছে এইখন অশ্লীল চিনেমাৰ জৰিয়তে। কিন্তু এতিয়া অন্ধভক্তসকলৰ মাত নাই। সেই অন্ধভক্তসকল হিন্দু মুছলমান বাদ দিয়ক, ৰাজনীতি বন্ধ কৰক, সকলোৱে একত্ৰিত হওক আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতক। কোনো পধ্যে যাতে এই দিছপুৰ গাভৰু নামৰ চিনেমাখন ৰিলিজ পাব নোৱাৰে, কাৰণ এইখন এটা অশ্লীল চিনেমা। আমি ভাই ভনী মা দেউতাকৰ লগত একেলগত এইখন চিনেমা দেখিবলৈ কেতিয়াও নাপাওঁ। এই অন্ধভক্তসকল তহঁতেও নাপায়, মই জানো। কিন্তু হিন্দু মুছলমান ৰাজনীতি বন্ধ কৰি যিয়ে অন্যায় কৰিছে, অন্যায়ৰ বিৰুদ্ধে মাত মাতক। আৰু এই চিনেমাখন কেতিয়াও যাতে অহা 3 তাৰিখত এই চিনেমাখন কেতিয়াও যাতে ৰিলিজ হ'ব নাপায়, সকলোৱে চকু ৰাখক। ৰিলিজ হ'ব পাৰিব যদি সংশোধন কৰে, যদি অশ্লীলতা চিনেমাৰ পৰা দূৰ কৰে, তেনেহ'লে ৰিলিজ হ'ব। আৰু তেতিয়া আমিও চাম, আমিও এই চিনেমাখনৰ ভিউবোৰৰ কাৰণে সহায় সহযোগিতা কৰিম। অন্যথাই কিন্তু এইখন চিনেমা কেতিয়া অসমৰ কোনো এটা হলতো চলাবলৈ নিদিওঁ। মই সকীয়াই দিছোঁ ডাইৰেক্টৰক আৰু দিছপুৰ গাভৰু নামৰ চিনেমাৰ পৰিচালকসকলক। অন্তু আমি সংবিধানে যিকোনো আমাৰ ৰাইট দিছে, ৰাইট অনুযায়ী আমি আন্দোলন কৰিম। এই চিনেমাখন আমি অসমত ক'তো চলাবলৈ নিদিওঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আৰু যদি পেজটো ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিয়ক। আৰু এই অন্ধভক্তসকলে যাতে ভিডিঅ'টো দেখিবলৈ পায়, ভাই ইমানে শ্বেয়াৰ কৰক যাতে অন্ধভক্ত সত্যৰঞ্জন বৰা তাইৰ দৰে কিছুমান অন্ধভক্তে যাতে ভিডিঅ'টো চাব পাৰে। জয় আই অসম, জয় আই অসম।